বিয়ে পঢ়ি যদি বিল্লা হৈ আছে এই ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব। বজাৰ অলপ কৰিলোঁ, মাংস লৈছোঁ। প্ৰায় 2 কিলোমিটাৰমান পাহাৰ বগাইছোঁ, মাংস কৰি আছোঁ আৰু সেই আমাৰ মাংস পূৰা সিজি আছে। হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই হ'ব। গৰমৰ দিন যিহেতু আহি পৰিলে, গতিকে আমাৰ ঘূৰা ফুৰাবোৰ এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। বিয়ে পঢ়ি যদি বিল্লা হৈ আছে এই ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব। সকলোৱে বিল্লা নহয়, এওঁলোক দুজন আছে, তেওঁ আছে। আমি গৈছোঁ তাত গা ধুম, অকল গাই নুধুম আৰু কিবা কিবি কৰিম। তো যি কৰোঁ আৰু চাই থাকক। আৰু মোৰ বচন্তিখন ষ্টাৰ্ট হৈ গ'ল বৰ্তমান। তো আমি ইয়াতে অকণমান ৰখিলোঁ মানে বজাৰ অলপ কৰিলোঁ, মাংস লৈছোঁ আৰু মাংসৰ লগতে আমি স্প্ৰাইট লৈছোঁ। তো আমি আহি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন আৰু আপোনালোকে ভিউটো চাব পাৰিছে, ভিউটো চাই পিনিব পাৰিছে। এইখিনি টেঙাপানী হয়, নগাঁৱৰ পৰা অলপ দূৰতে। তো আমি সকলো মানুহে আমাৰ দৰে আহে গৰম দিনত অলপ ইয়াত উমলিব। তো আমি উমলি যামলি থাকিবলৈ অলপ টাইম আহিছোঁ আৰু এইটো এটা হৈছে সৰু ব্লগ। তো আমি চিম্পুল আৰু সৰু সুৰা ব্লগ এটা, তো আপোনালোকে চাই থাকক আমি কি কৰোঁ, পাহাৰত গৈছোঁ, কি কৰিছোঁ, সকলোখিনি দেখাই আছোঁ। তো আমি পাই গ'লোহি আমাৰ ৰিয়েল ডেষ্টিনেশ্যন। তো গৰমৰ কাৰণে ইয়াত দেখিব পাইছে পানী শুকাই গৈছে আৰু প্ৰায় 2 কিলোমিটাৰমান পাহাৰ বগাইছোঁ। 2 কিলোমিটাৰমান পাহাৰ বগোৱাৰ পিছত পাইছোঁহি। তো দেখিব পাৰিছে কিমানখিনি ঘামিছোঁ, কষ্ট হৈছে বহুত। যি নহওক অলপ মজা পাবলৈ অলপ কষ্ট কৰিবও লাগে। পানী শুকাই গৈছে ইয়াত। আমি আগৰবাৰ যেতিয়া ইয়াত আহিছিলোঁ বহুত পানী আছিল, তো এইবাৰ নাই। তো আমি ইয়াতে কাপোৰ চাপোৰ খুলিছোঁ আৰু ইয়াতে ৰেষ্ট লৈছে, ময়ো ৰেষ্ট ল'ম ইয়াতে। তো অলপ পিছত আকৌ দেখাই আছোঁ। আমি ইয়াতে মাংস কৰি আছোঁ আৰু পূৰা মানে প্ৰচেছটো আমি দেখাই আছোঁ। এইটো চৌকাটো আমাৰ পূৰা জ্বলি আছে, চাব পাৰিছে। আৰু সেই আমাৰ মাংস পূৰা সিজি আছে আৰু যোনখিনি হ'ল আমাৰ ভাইটিয়ে পূৰাখিনি ওলাই আছে। ওলাই পেলাই আমি ইয়াতে খাম আৰু অকণ স্প্ৰাইট লৈ আহিছিলোঁ। তো তাত দিছে পানী পৰি আছে, তাতে গৈ আমি পেলাই গা ধুম। এইখিনি চাই থাকক। বহুত এনজয় কৰিলোঁ, ভাল লাগিলে। টেঙাপানী আহিলোঁ আৰু আপোনালোকে যদি অহা নাইকিয়া আহিব। আমাৰ ব্লগটো চাই পেলাই কেনেকুৱা পালে আপুনি কমেণ্টত আহি পেলাই জনাব। আৰু আজি ব্লগটো ইমানেই, আৰু নেক্সট এনেকুৱা ব্লগ আৰু আহি থাকিব। গতিকে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, যাতে আমাৰ নতুন ভিডিঅ' আহিলে আপোনালোকৰ তাত পাই যায়। তো আজিলৈ বাই বাই।